হেল্ল' এভৰিৱান, গুড আফটাৰনুন। এয়া দুপৰীয়া ভাত পানী খাই বৈ এতিয়া আজৰি হৈছোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগত দুআষাৰ কথা পাতোঁ। আজি হ'ল 1 এপ্ৰিল। আপোনালোক সকলোৱে এনজয় কৰক, এপ্ৰিল ফুল ফুলাওক, হাঁহি ধেমালি ফূৰ্তি কৰক। আমাৰ বাবে আজি 1 এপ্ৰিল দিনটো হৈছে এটা বিশেষ দিন, কাৰণ আজিৰ দিনটোতে মা দেউতাক কন্দুৱাই মা দেউতাক দুখী কৰি আমি সুখী হৈছিলোঁ। আজি আমাৰ দুয়োৰে বিবাহ বাৰ্ষিকী। 2011 চনৰ আজিৰ দিনটোতে আমি দুয়ো বিবাহ পাশত আবদ্ধ হৈছিলোঁ। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব আমাক, আমাৰ অনাগত দিনবোৰ, আহিব লগা দিনবোৰ যাতে আমাৰ ভালে কুশলে পাৰ হয়, তাৰে কামনা কৰিছোঁ। আপোনালোকে প্ৰাৰ্থনা কৰিব। আৰু যিসকল লোকে মোৰ ফেচবুকত শুভেচ্ছা জনাইছে, বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা জনাইছে, তেওঁলোকক সকলোকে ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰাৰ বাবে।